তো হে গাইজ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই গাইজ মানে কিবা কি অলপ প্ৰব্লেম হৈছিল তো কৈ আছোঁ গোটেইখিনি আপোনালোকক তাৰ আগত গাইজ মানে ভাঙা টিভি দীপজ্যোতি দাহঁতৰ গোটেই টিমটো আমাৰ ওচৰৰে এটা প্ৰগ্ৰেমত আহিছিল তো তেখেতসকল আছে আমাৰ ৰমেন বাৰ ঘৰত তো তাত যাই আছোঁ মই আপোনালোককো দেখাই আছোঁ বলক তালৈ যাই থাকোঁ আৰু গাইজ শেষত ভিডিঅ'টোৰ শেষত মানে কৈ আছোঁ কি কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ তো গোটেইখিনি কম আপোনালোকক প্ৰথমতে তাত যাই লগ ধৰি আহোঁ গাইজ তো বলক যাই থাকোঁ আমি তো গাইজ ফাইনেলি লগ পাই অলপ মানে কি বহুত দিনৰ মূৰত মানে ভাবি আছিলোঁ যে যাম বুলি তো বাইদেউক লগ পাই কেনেকুৱা লাগিল বাইদেউ আহি বেছি ভাল লাগিল আৰু লগ পালে তুমিয়ে কৈছো বহুত এইফালে আমি মানে কি দলঙৰে পাৰ হৈ যাই আছোঁ শাকো আৰু মানে কিবা চাব বাইদেউ গাইজ আগত যাই আছোঁ মানে কি মোৰ আহি পোৱাত দেৰি হৈ গ'ল তো বাইদেউহঁতে যাব ওলাইছে মানে আৰু আগফালে আছে আমাৰ বুন্দিয়া বাইদেউ তো বুন্দিয়া পূজা দুইজন আহিছে তো বাইদেউ কিবা কৈ দিয়ক ব্লগিং আৰু হৈ গৈছে জে মিক্স ব্লগ যে মিক্স ব্লগ সেই চেনেলটো সকলোৱে চাব মৰম আশীৰ্বাদ দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু ধন্যবাদ তো বাইদেউহঁতক বহুত বেছি ভাল লাগিল অৰিজিনেল নাম নাজানো কিন্তু তো বুন্দিয়া পূজা কৰিছে তো বেছি ভাল লাগিল তো এইফালে দীপজ্যোতি দা আছে গাড়ী দেখাই আছে মানুহবিলাক চাব পাৰে গাইজ মানুহ চাকটা কিমান মানুহ চাবৰ কাৰণে আহিছে এইফালে দীপজ্যোতি দা আছে কিবা এটা কৈ দিয়ক সঁচাকে মাৰৈত আৰু বিশেষকৈ ভাইটি এটাক লগ পালোঁ এই বৰমাহঁত আছে ভালকে থাক আৰু ভাল লাগছে মানুহ চাক মানুহ চাক কিমান মানুহ গাইজ তাৰ পৰা আহি গ'লোঁ মানে কি অলপ মোৰ দেৰি হৈ গ'ল মই যিহেতু চাৰিআলিত গৈছিলোঁ তো সেইটো কাৰণত আপোনালোকক ভালদৰে মানে দীপজ্যোতি দাহঁতৰ লগত ভালদৰে কথা পাতিব নোৱাৰিলোঁ তো গাইজ মানে কি এইখিনিয়ে দেখাব পাৰিলোঁ আৰু গাইজ মানে কি ভিডিঅ' কিয় অহা নাই সেইটো কথা মানে গাইজ মই যিহেতু মানে কি ভিডিঅ' কৰাৰ উপৰিও মানে ইউটিউবত ভিডিঅ' দিয়াৰ উপৰিও অলপ বেলেগ কামো কৰোঁ বা ঘৰুৱা কিছুমানৰ কাম থাকে কিছুমান পাৰ্চনেল কাম থাকে তো সেইটো কাৰণত গাইজ ভিডিঅ'বিলাক মানে কি দেৰি হৈ থাকে কিছুমানে ভাবে ভিডিঅ' দিয়াত মানে কি দেৰি হয় যিহেতু সেইটো কাৰণত ভাবে আৰু ভিডিঅ' নিদিয়ে নেকি তো গাইজ সেনেকুৱা কোনো কথা নহয় ভিডিঅ' দি থাকে কিছুমান প্ৰব্লেমৰ কাৰণে গাইজ ভিডিঅ' মানে কি দিব ইচ্ছা কৰিলেও মানে কি দিব পৰা নাযায় মানে টাইম টেবুল নিমিলে তো য'ত যাম বুলি ভাবোঁ তাতে মানে কি যাব নোৱাৰোঁ তো তেনেকুৱা কিবা প্ৰব্লেম হৈ যায় গাইজ আৰু মোক বহুতে সুধি থাকে মোৰ ৰিলেটিভ মানে ধৰি লওক মানে বন্ধু বা কিছুমান আলহীয়ে সোধে যে ভিডিঅ' কিয় অহা নাই বহুত দিন তো তেখেতসকলক কৈছোঁ বহুত ভাল লাগে এনেকৈ সুধিলে মানে তো গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' আহি থাকিব অলপমান হয়তো কেতিয়াবা দেৰি হ'ব তথাপিও ভিডিঅ' দি থাকিম যেতিয়ালৈকে পাৰোঁ তো আপোনালোকে চাই থাকিব আৰু বহুত বেছি মৰম দিব তো এইখিনি আছিল যদি ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব